মৰিগাঁৱৰ দীঘলবৰীত তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ। মৰিগাঁও দীঘলবৰীত প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত অংশ লয় তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। মন কী বাত অনুষ্ঠানৰ পিছতে ভাৰতীয় সেনাবাহিনীৰ মনোবল বৃদ্ধি আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰ্ণায়ক ভূমিকাৰ বাবে ধন্যবাদ জনোৱাৰ উদ্দেশ্যে মৰিগাঁৱৰ দীঘলবৰী পঞ্চায়তত আয়োজন কৰে ত্ৰিৰংগা যাত্ৰা। উক্ত অনুষ্ঠানত উপস্থিত থাকে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ লগতে উপস্থিত থাকে শতাধিক অঞ্চলবাসী। নিউজ ডেস্ক ইনসাইট ইণ্ডিয়া। মোদী ডাঙৰীয়াৰ যি মন কী বাত অনুষ্ঠান, এই মন কী বাত অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছিলে আৰু এইবাৰ মন কী বাত অনুষ্ঠানটো আনবাৰৰ মন কী বাত অনুষ্ঠানতকৈ আমি ব্যক্তিগত বুলি এইকাৰণে উল্লেখ কৰিছোঁ যে এইবাৰ মন কী বাত অনুষ্ঠানটোত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পেহেলগামত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে যি এক সন্ত্ৰাসৰ সৃষ্টি কৰি ভাৰতীয় লোকসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিলে ভাৰতীয় সেনাবাহিনীৰ ওপৰত, তাৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাবাহিনীয়ে অপাৰেশ্যন সিন্ধু নামৰ যি এক মানে অভিযানৰ আৰম্ভ কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু এই অপাৰেশ্যন সিন্ধু নামৰ অভিযানটোৰ জৰিয়তে ভাৰতৰ সেনাবাহিনীৰ লোকসকলে সফলতা আজৰি আনিবৰ কাৰণে সক্ষম হৈছিল আৰু এই অপাৰেশ্যন সিন্ধুৰ জৰিয়তে সমগ্ৰ পাকিস্তানৰ সেনাবাহিনী ঘাটিত আক্ৰমণ কৰি ভাৰতীয় সেনাবাহিনীয়ে যি সফলতা অৰ্জন কৰিছিল তাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন বৌদ্ধ কাৰ্যকৰ্তাসকলে আজি এই মন কী বাত অনুষ্ঠানটি আয়োজন কৰাৰ লগতে আজি মন কী বাত অনুষ্ঠানৰ পিছত ত্ৰিৰংগা যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ, ত্ৰিৰংগা পতাকা সকলোৱে হাতে হাতে লৈ। গতিকে আমি গৌৰৱান্বিত যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অপাৰেশ্যন সিন্ধু নামৰ যি এক অভিযানৰ নাম দিছিলে, সেই অপাৰেশ্যন সিন্ধু নামৰ অভিযানটোৰ সফলতা লাভ কৰাৰ কাৰণে সমগ্ৰ ভাৰতবাসী আজি গৌৰৱ অনুভৱ কৰিছোঁ। গতিকে এই গৌৰৱৰ ফলশ্ৰুতি হিচাপে আজি সমগ্ৰ ভাৰতবৰ্ষৰ যিমানবিলাক বৌদ্ধ কাৰ্যকৰ্তা আছে সকলো বৌদ্ধ কাৰ্যকৰ্তাই এই আজি মন কী বাত অনুষ্ঠানটোৰ পিছত ত্ৰিৰংগা যাত্ৰা আৰম্ভ কৰিছে। আজি আমি ৭ নং বৌদ্ধত দীঘলবৰী গ্ৰাম পঞ্চায়তৰ ৭ নং বৌদ্ধত উপস্থিত আছোঁ আৰু এই ৭ নং বৌদ্ধত সমূহ বৌদ্ধ কাৰ্যকৰ্তাসকলে নিজৰ নিজৰ বৌদ্ধত মন কী বাত অনুষ্ঠানটো সফলতা মানে মন কী বাত অনুষ্ঠানটো কৰি অহাৰ পিছত আজি সকলোৱে সমবেত হৈ ৭ নং বৌদ্ধৰ পৰা ত্ৰিৰংগা যাত্ৰাৰ এই কাৰ্যসূচীটোত আমি ৰূপায়ণ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক শক্তি যোগোৱাৰ লগতে ভাৰতৰ সেনাবাহিনীক আমি সন্মান জনোৱা এই কাৰ্যসূচীটো ৰূপায়ণ কৰিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ।